দাদা আপোনাৰ শুভ নামটো ক'ব আৰু মই শুনা মতে যে আপোনাৰ দুজনী গাই গৰু চুৰে নিছে বুলি গম পাইছোঁ তো সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছিলোঁ এতিয়া আপোনাৰ মন্তব্যটো কোৱা কেনেকুৱা চুৰি হৈছে গাইটো আৰু কেতিয়া হৈছে টাইমটো ক'ব সময়টো ক'ব আৰু গাই গৰুৰ ৰংটো ক'ব আৰু কোনখিনি জেগাৰ পৰা চুৰি হৈছে সময়টো ক'ব আপুনি কওক নমস্কাৰ মোৰ নাম মহম্মদ মনোজ আহমেদ আৰু মই ৰাঙলু গাঁৱৰ নিবাসী আমাৰ যোৱা 11/9/2024 তাৰিখে বুধবাৰে দিন গৈ ৰাতি প্ৰায় আনুমানিক 3টামান বজাত আমাৰ দুটা গোহালিৰ পৰা দুটা গৰু চুৰি কৰি লৈ গৈছে দুটা গৰুৰ ভিতৰত এটা আছিল অৰজ জাৰ্চি প্ৰায় 8 মাহ গাভিনী আৰু দ্বিতীয় গোহালিৰ পৰা যিটো নিছে সেইটো হ'ল অষ্ট্ৰেলিয়ান প্ৰায় 7 মাহ গাভিনী এই দুইটা গৰুৱে এটা হ'ল জাৰ্চিটো হ'ল কোলা টাইপৰ আৰু অষ্ট্ৰেলিয়ানটো হ'ল ৰঙা এই দুইটা গৰু যদি আমাৰ স্ক্ৰীনৰ তলত দিয়া ফটো হিচাপে যদি কোনো সদাশয় ব্যক্তিয়ে কণ্টেক্ট নাম্বাৰ থাকিব কণ্টেক্ট নাম্বাৰত যদি যোগাযোগ কৰে আশা কৰোঁ এইজন ব্যক্তিক আমি সন্তোষজনকভাৱে আমি কিবা এটা আমাৰ তৰফৰ পৰা কিবা এটা উপহাৰ দিম বুলি আশা কৰিছোঁ দয়া কৰি মই সকলো অসমবাসী ৰাইজকে হাতযোৰ কৰি কৈছোঁ যদি কিবা সম্ভেদ পায় তেনেহ'লে আমাৰ এই স্ক্ৰীনত ফটো চাই আৰু নম্বৰ দিয়া থাকিব এই নম্বৰ মতে যাতে আপোনালোকে আমাক খবৰটো জনায় আৰু দাদা এই গাই গৰু দুজনী দামটো কষ্টটো কিমান হ'ব মিনিমাম সামথিং দামটো প্ৰায় 70 আপ হ'ব 70,000 আপ না স্বাস্থ্য পাতি বহুত গপচ বৰ্তমান যিটো ফটো দিছোঁ তাতকৈ ডবল স্বাস্থ্য পাতি ভাল আৰু অষ্ট্ৰেলিয়ান যিটো এইটো ধৰক মিনিমাম লাখ টকাৰ ওপৰত দাম আৰু আপোনাৰ দুইজনী মানে একে গোহালিতে আছিল নে বেলেগ বেলেগ গোহালি আপোনাৰ ককাই ন আছিল ডাঙৰ দাদাৰ গোহালিৰ পৰা নিছে হয় হয় এটা মোৰ গোহালিৰ পৰা এটা ডাঙৰ দাদাৰ পৰা দুইটাই শিকলি কাটি নিছে লোহাৰ শিকলি লগোৱা আছিল তলা মাৰা হয় নেকি হয় মই শুনা মতে মই কেইদিন আগতো কিবা জেগাৰ পৰা এনেকুৱা চুৰি হৈছে বুলি গাই গৰু বা দমৰা গৰু হয় শুনা পাইছোঁ এইটো আপুনি জানে কথাটো শুনিছে চাগে শুনিছোঁ বহুত চুৰি হৈছে এনেকুৱা তো গতিকে এই আমাৰ মনোজ আহমেদ দাদা গাই গৰু দুজনী হেৰাইছে যদি কোনোবা সচেতন ব্যক্তিয়ে যদি পায় দেখিছে কাৰোবাৰ ঘৰত তাই আপোনালোকে এই স্ক্ৰীনত নম্বৰটো আৰু গাই গৰুৰ ফটোটো দিয়া হ'ব দুইজনী গাই গৰু তো নম্বৰটো কণ্টেক্ট নম্বৰ দিয়া আছে আপুনি অনিতপলমে যদি পাৰে কণ্টেক্ট নম্বৰটো দিব আমি সেইখিনি জেগাত আমি গৈ ৰিকভাৰী কৰি আনিম যদি পাৰে আৰু যোনজনে আমাক ইনফৰমেশ্যনটো দিব তো আমাৰ এই দাদাৰ কোৱা মতে মনোজ আহমেদ দাদাৰ কোৱা মতে তে আমি তেওঁক এটা অন্তৰ খুলি তেওঁক এটা আমি পুৰস্কৃত কৰিম যিটো নেকি আমাৰ ইমান ডাঙৰ হেল্পটো কৰিব পাৰিছে তো সেই গতিকে মই এটাই ৰিকুৱেষ্ট কৰিছোঁ সকলো অসমবাসী ৰাইজক যে এই বস্তুটো বহুত জেগাত হৈ আছে চুৰি চাপাটিটো যে এইটো যাতে নেক্সট টাইম কৰিব নোৱাৰে তো আমাৰ যদি চকু সতৰ্ক থাকে তো এই বস্তুটো নহয় কেতিয়াও একচুৱেলি কিন্তু আমি কেতিয়াবা ইগনোৰ কৰি দিওঁ ক'ৰবাত গাড়ী দিয়ে গৰু নিলে আমি ইগনোৰ কৰি দিওঁ তো এই বস্তুটো যাতে নহয় আমি চকু মেলি চাব লাগে যে গাড়ীটো ক'ত গৈ আছে এই গৰুৰ গাড়ীটো ক'ত গৈ আছে বা খোজকাঢ়িও যদি লৈ যায় কোনোবাই ব্যক্তিয়ে আপোনালোকে ৰচিদ চাব ৰচিদ পুৰাপুৰ ৰচিদটো চাব তেতিয়া তাকে দিব আমাৰ ৰাইট আছে আমাৰ হিউমেন ৰাইটছ আমাৰ ৰাইট আছে আমি কেজনক সুধিবলৈ আমাৰ মানৱিক অধিকাৰ আছে আমি যে সুধিম যে তোমালোকে এই গাই গৰু দুজনী ক'ত লৈ গৈ আছে কোনোবাই যদি দেখা পায় তেওঁক আমাৰ ৰাইট আছে আমি মানৱ অধিকাৰ হিচাপে আমি সুধিব পাৰোঁ সেইখিনি আমাৰ কৰ্তব্য আছে তো গতিকে আমি সুধিম ক'ৰ পৰা আনিছে কি আনিছে এই গাই গৰু দুজনী ৰচিদ আছে নে নাই সেইখিনি সোধাৰ আমাৰ অধিকাৰ আছে ঠিক আছে ব্যক্তি সচেতন ব্যক্তিয়ে এই গাই গৰুটো পায় তে আমাৰ ইনফৰমেশ্যন দিব এই কণ্টেক্ট নম্বৰ দিয়া আছে স্ক্ৰীনত তো গতিকে এই নম্বৰত আমাক কণ্টেক্ট কৰিব তো এইখিনি মই ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক খালি শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পাছত যাতে এই ভুক্তভোগী মানুহজনে গাই গৰু দুজনী পায় অতি অনতিপলমে যদি পায় তো আমাক কণ্টেক্ট নম্বৰ স্ক্ৰীনত দিয়া আছে আপুনি কণ্টেক্ট কৰিব আমাক তো এইখিনি কৈছোঁ আৰু কিবা ক'ব দাদা মানে মই এইটোৱে আশা কৰিছোঁ যিজনে আমাক কণ্টেক্ট কৰিব যাতে সেইটো কণ্টেক্ট নম্বৰটো আমি গোপনে ৰাখিম
সেইটো আমি এইটো এটা ভাল কথা কৈছে যে যোনে কন্টেক্ট আমাক কৰিব তেওঁক আমি ফকাস নকৰিম শ্ব' নকৰিম ঠিক আছে এইটো এটা আৰু এটা ডাঙৰ কথা কৈছে দাদাই যে যোনে আমাক কন্টেক্ট কৰিব ইনফৰমেশ্যনটো দিব তেওঁৰ লগত আমি সাইলেন্টত ৰাখিম তেওঁক আমি ফকাসত নানো বা মানে ওপেনত নানো আমি সাইলেন্টত ৰাখিম তেওঁক আমি যিখিনি কৰো আমি মনৰ পৰা আবেগ আছে আমাৰ হেতু আমি জানো আমাক কিমান ডাঙৰ হেল্প কৰি দিব যদি যে দিব খুজিছে যদি তে আমি সেইখিনি সাইলেন্টত কৰি আমি আপুনি টেনশন নলব আপোনাক মন মতে আমি দাদাই কৈছেই তো গতিকে এটো আমি সাইলেন্টত ৰাখিম আপোনাক ইনফৰমেশ্যন যদি দিয়ে আমি সাইলেন্টত ৰাখিম কাকো নকও প্ৰমিস কৰিছো সিক্ৰেটে থাকিব কনফিডেন্সিয়েলি থাকিব আমি সাইলেন্টত ৰাখিম আপুনি টেনশন নলব ভৰসা মন আমাক ভৰসা কৰি আপুনি কলটো কৰিব তো আমি এই কামটো কৰিম ঠিক আছে থ্যাংক ইউ ধন্যবাদ আৰু আশা কৰিছো আপোনালোকে